জাতিৰ হকে আমাৰ কণ্ঠ ই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যুৱ ছাত্ৰ পৰিষদ। জাতিৰ হকে আমাৰ কণ্ঠ ই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যুৱ ছাত্ৰ পৰিষদ। আমাৰ দম্ভ নহয় গদাপি সংঘাত, যদিহে নেপাওঁ আঘাত, যদিহে নেপাওঁ আঘাত। আমাৰ দম্ভ নহয় জাতীয়তাবাদ, পিছে সহিব নোৱাৰো অপমান, সহিব নোৱাৰো অপমান। আমাৰ কাম্য নহয় সংহতিত প্ৰহাৰ, নহয় হিংসা অবিশ্বাস, নহয় হিংসা অবিশ্বাস। আমি যুক্তি আৰু শান্তিতহে কৰোঁ গভীৰ বিশ্বাস, কৰোঁ গভীৰ বিশ্বাস। শোষণ মুক্ত বৰষমৰ অংগীকাৰ আমাৰ, শোষণ মুক্ত বৰষমৰ অংগীকাৰ আমাৰ। জাতিৰ হকে আমাৰ কণ্ঠ ই অসম জাতীয়তাবাদী, ই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যুৱ ছাত্ৰ পৰিষদ। আমি দাবী কৰোঁ পূৰ্ণ স্বায়ত্ত শাসন কৰা প্ৰদান, শাসন কৰা প্ৰদান। আমি ক'ব খোজোঁ নাগৰিকত্ব ৰক্ষা কৱচ আমাৰ, ৰক্ষা কৱচ আমাৰ। আমি প্ৰশ্ন কৰোঁ পাৰপত্ৰৰ বাবে আছে ক'তে হেঙাৰ, আছে ক'তে হেঙাৰ। কৰোঁ বিৰোধ নীতি উপনিৱেশিকতাৰ, নহয় ই প্ৰাপ্য আমাৰ, নহয় ই প্ৰাপ্য আমাৰ। শোষিত জাতিৰ জাতীয়তাবাদ আগ্নেয়গিৰি সমান, শোষিত জাতিৰ জাতীয়তাবাদ আগ্নেয়গিৰি সমান। জাতিৰ হকে আমাৰ কণ্ঠ ই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যুৱ ছাত্ৰ পৰিষদ। জাতিৰ হকে আমাৰ কণ্ঠ ই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যুৱ ছাত্ৰ পৰিষদ, যুৱ ছাত্ৰ পৰিষদ।